মনিটৰ কৰা হ'ব। অনুগ্ৰহ কৰি এই কলটো শেষ হোৱাৰ পিছত জিঅ' কেয়াৰৰ সৈতে হোৱা আপোনাৰ অভিজ্ঞতা 5টা ষ্টাৰৰ জোখত নিৰীখ কৰক, য'ত 1টা ষ্টাৰ মানে নিম্নতম আৰু 5টা ষ্টাৰ মানে উন্নত মানৰ অভিজ্ঞতাক বুজায়। জিঅ'লৈ স্বাগতম জনাইছো, জনাব কেনেদৰে সহায় কৰিব পাৰোঁ? আপোনাৰ নামটো নকলে যে? হা আপোনাৰ নামটো নকলে যে? কিয় নামটো কোৱা কি মেণ্ডেট নেকি? কিয় আগতে দেখোন নমস্কাৰ মোৰ নাম অমুক, তাৰপিছত আপোনাক কেনেদৰে সহায় না কৰিব না পাৰোঁ বুলি সেইটো কৈছে। আপোনাক কয় এইটো, কিন্তু নামটো কোৱাটো মেণ্ডেট নহয় ন। আপোনাক কি বুলি মাতিম নো মই এতিয়া? কি বুলি মাতিম নো? আচ্ছা ঠিক আছে, আপুনি কওক আপোনাৰ প্ৰব্লেম কওক আপোনাৰ। বাবু মোৰ মানে বহুত ডাঙৰ প্ৰব্লেম এটা আছে। প্ৰব্লেমটো নাজানাকে কিন্তু কেলা উল্টা পুল্টা কথা নকবি। চাওক আপোনাৰ এইটো প্ৰফেচনেল হেল্পলাইনত কল কৰিছে। মই এটা কথা কৈ আছো শুনক, মোৰ কথাটো প্ৰথমতে শুনক। মই যেতিয়াই কল কৰোঁ কেলা প্ৰব্লেম হওক নহওক লাউৰা খালি professional. What do you mean by professional? Tell me about something. What do you mean professional? Tell me. Professional. Yes. If you don't know, then you can search Google. Do you have No. Google? How can I search without internet? Tell me. You fucker motherfucker leura mothership kela. How can I search without the data? Give me data, mothership. Give me internet, you mothership motherfucker. Give me internet first of all. Don't try to understand me. তুই কি ইংলিশ মাৰিছ কেলা? মাকসুদু তই ক কি কবি কেলা মোক এতিয়া? তুই কি ইংলিশ জান? কি মাৰিছ তই? তই কি জান? তই ইংৰাজীত কথা পাত মোৰ লগত। তই অসমীয়া নকবি কেলা, লেউৰা কবলৈ আহিছ নেকি তই কেলা? তই মোক ইণ্টাৰনেট দিবি নে নিদিবি কেলা সেইটো ক? ইণ্টাৰনেট দিবি নে নিদিবি? তই দিয়া নহব। নিদিবি কিয় নিদিবি সেইটো ক? তোৰ বাপেৰে নেট ভৰাই দিছিলে নেকি কেলা? তোৰ বাপেৰে বেলেঞ্চ ভৰাই দিছিলে লেউৰা? 222 টকা দিবি তই কেলা? তোক কেলা কাটি পিছ কৰিম কেলা। তোৰ নাম কি? ঘৰ ক'ত কোৱা কেলা তোক কেলা? তই কি ভাবিছ নিজকে? তোক সুধিছো তোৰ ঘৰ ক'ত, তোৰ নাম কি ক? তোক তাতে পিছ তোৰ অফিচ তোক ক'ব কৈছে দিল্লী গুৱাহাটী তোক ক'ব কৈছে সেইটো ক মোক ভাই। তোক একো নালাগে, খালি মোৰ তোৰ লগত মতলব নাই। তই ভাত খাৱ মাংস খাৱ তোৰ লগত মতলব নাই। নেটটো কেতিয়া দিবি তই সেইটো ক, নহলে মুখে চামলে মোক কথা পতাই দে। তোক যোনে চাকৰি দিছে তাক কথা পতাই দে মোক কেলা। চিম্পলি কথা এটা তই কৈ আছো। তোক মই চিম্পলি এটা কথা কৈছো, তই এটা কথা শুন। তই কলি যে মই প্ৰফেচনেল মানে নাজানো, তই মোক এতিয়া কৈছ গুগলত চাৰ্চ কৰিব, মই চাৰ্চ কৰিম। তই মোক ডাটাটো দে, নেটটো দে, মই চাৰ্চ কৰিম। বাছ মোৰ কথা আৰু বেছি কথা নকবি কেলা। মই তোৰ লগত আলটু ফালটু লেকচাৰ দিবলৈ সময় নাই, মোৰ বহুত কাম আছে। তোৰ লগতো মানে হেৰি কৰা মোৰ সময় নাই ন। তোৰ নিচিনা কাষ্টমাৰ লগত মোৰ কথা পাতা মতলব কথাই কেলা। মোৰ নিচিনা কাষ্টমাৰ কি লেৱাটো কৰিব চিম দিছিলি তই কেলা? কি লেৱাটো কৰিব চিম দিছিলি তই? 222 টকাটো বাপে যে লৈ আছে কেলা। তোৰ মুখে তাৰমানে বাপে নে ভিনিয়ে নে কেলা বৈনেক তোৰাটো কেলা কি কাৰণে তই মোক নেট দিছিলি কেলা? কাষ্টমাৰ নাথাকিলে তো কেলা জিঅ'ৰ একো নহলে হয়। তেন্তে মোৰ চিম তই ডিলিট কৰি দে, কাটি দে মোৰ চিম। নেলাগে তোৰ নিচিনা কেলা এটাক। তই চাই থাক। কি চাই আছো দে কেলা, চাই আছো। ক কি ক বেছি তুই মানে হেৰি জপিয়াব নালাগে তোৰ। কি ক'ত জপিয়াম? তই কি এতিয়া নেট নাই যেতিয়া জপিয়াই থাকি? মোৰ নহয় কেলা। তোৰ আৰু ফোন কৰিছে চাগে, অকল মোৰ ফালৰ পৰাই নহয়। তই যে কিমান কামোৰ পাই আছ তইতো ভাব। ৰাতি চাগে সপোনত দেখ মই ইমান গালি শুনি আছো কিয় জিঅ'ত কাম কৰিলো। চাচোন ভাই, তই এটা একে চিম্পল কথা কৈছো, তইতো নেট চলাও নে নচলাও? তই সঁচা কথা কচোন। অবিয়াছলি চলাও ন। তেন্তে এতিয়া যে নেটটো যে বন্ধ কৰি দিছে, তই চা 10 টকা এটা যেতিয়া মই মোৰ কথাটো বুজ, তাৰপিছত কবি। এটা 10 টকা যেতিয়া তই ৰিচাৰ্জ কৰ, তোক কেইটকা দিয়ে? 7 টকা 22 পইচা দিয়ে, হয়নে? তাত টেক্স কাটিলে নে নাই? কাটিলে। টেক্স যদি গভৰ্ণমেণ্টে আমাৰ পৰা লৈয়ে আছে, তেন্তে গভৰ্ণমেণ্টৰ কি অধিকাৰ আমাৰ নেটটো কাটিবলৈ? তই মোক এটা কথা এই কথাটো তুই আমাৰ ইয়াতে কিয় কাৰণে কৈ আছ? তই ক'ত কম সেইটো কচোন? চৰকাৰে তোক বন্ধ কৰিছে ন। চৰকাৰক কেনেকে কম সেইটো কচোন? চৰকাৰক কেনেকৈ কবি? চৰকাৰে বন্ধ কৰিলে তো চৰকাৰক ধৰ। জিঅ' যিটো তোৰ ডাটা তোৰ ডেইলি যিমান কি তোৰ পাৰ ডে 2 GB পাব লাগে ন। মই এটা কথাটো কৈছো, এতিয়া চৰকাৰক যদি মই কণ্টেক্ট কৰো, মই মেইল কৰিব লাগিব। মই নেট নোহোৱাকে কেনেকে মেইল কৰিম? কি তই এক কাম কৰ, পুলিচ ষ্টেচন আছে নে নাই? আছে। তাতে গৈ কেনে চা কণ্টেক্ট নাম্বাৰ পোৱা যায় নেকি? কাৰ কণ্টেক্ট নাম্বাৰ পাম? তো চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে ন। চৰকাৰৰ লগত যোগাযোগ কৰিম। পুলিচ থানাত চৰকাৰ নাম্বাৰ কেনেকে থাকিব আকৌ? তাতে গৈ কিনে ডিচি অফিচ চিনি পাও? ডিচি অফিচ বন্ধ আকৌ প্ৰতিবাদৰ কাৰণে। কোনে কৈছে ডিচি অফিচ বন্ধ থাকে নে প্ৰতিবাদৰ কাৰণে? বন্ধ আছে আকৌ কেলা। কালি ভাগিবলৈ গ'ল। মই ক'বা কৈ আছো কচোন তই। মই ক'বা কৈ আছো কচোন। কি? মই ক'বা কৈ আছো কচোন তই। তই জ্বৰ পৰাই কৈ থাক। তেন্তে তই ডিচি অফিচ খোলা বুলি কেনেকে গম পালি? ডিচি অফিচটো যতে চাহোন অসমত ইণ্ডিয়াত যতে যি হৈ নাথাকক, হয়তো যিটো আপোনাৰ চিভিল চাৰ্ভিচ যিটো সেইটো কেতিয়াও বন্ধ নাথাকিব। চিভিল চাৰ্ভিচ মানে বুজি নাপালো মই। তোক নৰ্মেল কথা এটা কৈ দিওঁ। পুলিচ যিবিলাক হেৰি হয় ন, পুলিচ মানে থানা ক, ডিচি অফিচ ক, যি কমিশনাৰ অফিচ যি থাকক খোলা থাকিব। যোগাযোগ কৰ। তাত যোগাযোগ কি বুলি ক'ম?
তোৰ যিটো মোক কলি সেইটো তাতে কবি তোক তাত গ'লে সেইটো কেছটো বেয়া হ'ব নাই এতিয়া তোক মই যিটো কওঁ কি বেয়া হ'ব তোৰ কি দম নাই নেকি তাতে গৈ কেনে কোৱাৰ কাৰণে তোক মই ফোনতহে মোৰ দম আছে মোৰ ডাইৰেক্ট দম নাই নহয় মোক ভয় লাগিব বাবু তই সহায় কৰি দিবি তো ইয়াতে কেলা তুই মানে ইমান লাউডলি তুই ক'ব পাৰিলি ইংলিছ মাৰিলি তুই তই এক মিনিট তই যে কেলা বুলি যে কলি তোৰ কি প্ৰফেচনেল কলত তই কেলা কিয় কলি মই প্ৰফেচনেল মানে বুজি নাপাওঁ তই প্ৰফেচনেল মানে বুজি যদি পায় তই কেলা কিয় কলি না শুন তইতো প্ৰফেচনেল নাই প্ৰথমত তই ভালকৈ মই অপেনিং দিলো কিন্তু তই বাদ দে তোৰ লগত কথা নাই তই চিনিয়ৰক দেচোন মোক চিনিয়ৰক দে চিনিয়ৰলৈ ট্ৰান্সফাৰ নকৰো তো মই কিয় নকওঁ না তোৰ লগত ভাল কথা পাতি ভাল লগা নাই ন কলিজা শুন মোৰ জানটো মোৰ পাপা তুমি মোক চিনিয়ৰত কণ্টেক্ট কৰি দিয়াচোন না এইটো চিনিয়ৰলৈ ট্ৰান্সফাৰ নহ'ব আৰু মই হ'ব দিয়ক দেহা হ'ব দিয়ক দাদা মোক চিনিয়ৰৰ লগত কথা পাতো ট্ৰান্সফাৰ কৰি দিয়কচোন না তোৰ শুন ইটো তোৰ ইমান ক'বাৰ দৰকাৰ হ'ব দে কেপি এটা চিগনেচাৰ এটা খুৱাই দিম দে হা চিগনেচাৰ এটা খুৱাই দিম না একো নালাগে তই কি মোক কি ভিখাৰী বুলি ভাবিছ নেকি তই ভিখাৰী কাৰণেতো কেলা জিঅ'ত কাম কৰি আছ লেউৰা কেলা আমাৰ নিচিনা হাজিৰা কাম কৰিলো হাজিৰা কাম কৰ শুন এটা কথা কম তই কেলা তই কি মোবাইল ইউজ কৰি আছে Redmi Note 5 Pro কেলা এই কি বুলি কৰ Redmi তোৰ কি মোবাইল আছে মই কি জানো আইফোন ইউজ কৰো বাবু মোক পাৰ্টি এটা দিবই পাৰ দেখোন তো সেইটো তই তোৰ অকাদত থাক কেলা তই এসব বাদ দে মোৰ অকাত মই ভিক্ষাই মই হাজিৰা কৰি এটা Redmi Note মই কিনিছো মই ৰাতি ডিপি চাব লাগে গাৰ্লফ্ৰেণ্ডক মই হেৰি কৰিব লাগে মোক এতিয়া নেট লাগিব বাবু মই মৰি যাম নহ'লে বে কেলা মৰি গ'লেতো উপায় নাই মৰি যা জীয়াই শ্ৰাদ্ধ পাতিবি তই সেইটো তই জীয়াই থাকিলেতো লাভ নাইতো তই মৰি যা মই মৰি যাম কিন্তু কেলা হ'ব ঠিক আছে মই নেট নোহোৱাৰ কাৰণে আজি মৰিছো তোৰ নামটো কম মই তোক কম যে মোক অমুকে মৰিবলৈ গ'লে মৰি গ'লো বাছ তোৰ নামটো মোৰ নামটো দেউতা ক আই লাভ ইউ জান হ'ব দে তোৰ লগত মোক চুপ লাভ নাই নেটটো কেতিয়া দিবি খাটাংকে ক মই আৰু বেয়া পোৱা নাপাবি আৰু কথাখিনি কোৱাৰ কাৰণে কাৰণ মোৰ বহুত খং উঠি আছে তোক এটা কথা ক তই গম পাও তই যেনেকুৱা এটা য়ং ল'ৰা হয় ন য়ং মানে মোৰ এতিয়া 23 শুন ভালকে শুন মই কি কৈছো মেনাৰ বস্তুটো ৰাখিবি বুজিলি মেনাৰ মানে বুজি নাপাও বাবু মই বহুত ভিখাই গ'লো আৰু মেনাৰ মই স্কুলে দেখি পোৱা নাই আচ্ছা মানে ইংলিছ ৱাৰ্ড যে তুই প্ৰথমত কেইটা কলি মানে এইটো কিবা নেকি মুখস্থ কৰি লৈছিলি সেইটো বাবা লিখি লৈছো মই কেলা লিখি লৈছো সেইটো বুজি পাইছো তোৰ অকাতটো তেতিয়া গম পালো হ'ব দে মই তোৰ মই এটা কওঁ নেটটো কেতিয়া পাম সেইটো কালি গলি এতিয়া তোৰ মোক দেউতা ক'লেও আৰু এতিয়া নহ'ব আৰু তই কালিলৈকে ৱেইট কৰ কাইলৈ কেইটা বজাত কাইলৈ এতিয়ালৈকে যিটো আপডেট আছে আমাৰ ইয়াতে যে তোৰ 12টালৈকে 12টালৈ কাইলৈ দিনত নে ৰাতি হা কি ক'লি দিনত নে ৰাতি এইটো দুপৰীয়া হ'ব দে বেয়া চেয়া নাপাই ভাত খালি নাই এতিয়া কি ভাত খোৱা সময় নেকি চাহে খালো কফি খালো এতিয়া কেলা কফি খাই বে জিঅ'ত কাম কৰিলে আমি দেখিয়ে পোৱা নাই বে তহঁততো সেইটো যোগ্য নহয় ন চব বস্তুটো চবেই মানে যোগ্য নহয় ন আমি ভিখাই বাবু তহঁতে চাহ খাইতা ৰঙা চাহ খাবি ৰঙা মানে লাল চাহ এটা কথা কি জানো নাই কেলা এতিয়া যে নেটটো যে বন্ধ কৰিলি ৱাইন শ্বপো বন্ধ কৰি দিলো কি ৱাইন শ্বপো বন্ধ কৰিলো ইয়াৰ কাৰণে এটা কোৱাটা 150 টকা বে বাবু তই এটা কাম কৰ ৱাইন কি খাবি গেলা পলিথিন 10 টকা দিয়ে এতিয়া আকৌ 15 টকা সেইটোৱে খাওঁ এই পলিথিনত যে বিক্ৰী কৰে ন সেইটো গেলা বুলি কয় গেলা ন সেইটো আমিতো গম নাপাওঁ মানে শুনিছো আৰু তহঁতি কি অকেন ব্লো খাওঁ নেকি সেইবিলাক আমি নাখাওঁ ন আমি সেইবিলাক কিয় খাওঁ তুমি কি খোৱা দেহা হা তুমি কি খোৱা মই যিটো খাওঁ সেইটো তই উচ্চাৰণে কৰিব নোৱাৰিবি মুখেৰে কৈ কেনেও লাভ নাই তই নৰক খাওঁ নেকি সেইটো ক'লো ন এইটো কাৰণে তুই যোগ্যই নহয় হ'ব দিয়া মোৰ সময় নাই মানে মোৰ এতিয়া আকৌ হাজিৰা এতিয়া ঠিকা কাম এটা আছে মই মাটি কাটি আছো দেই মাটি কাটি আছ তই সেইটো কৰিব লাগিব সেইটো কৰি থাক তই জিঅ' বাদ দে বাবু মই সঁচাই আছো মই 300 টকাত হাজিৰা কৰি আছো তোৰ 280 টকা দিম 20 টকা মদ খাব মোক দিবি হয় নেকি তোৰ পইচা নালাগে নহয় সেয়া টোপাব লগা আছে ধান কাটিব আছে ঠিক আছে তই এটা কাম কৰ তেনেহ'লে ধানটো কাটি আহ হ'ব দে পাছৰ কথা দিম দে আই লাভ ইউ